শংকৰ মাধৱৰ মহা সৃষ্টিৰে উজ্জ্বল লুইতৰে পাৰ কতজনে শলাগিলে অসমীয়া লিখনি পদ্ম গোহাঁই বৰুৱাৰ বড়ো ৰাভা মিচিঙৰ ৰূপে ৰসে ভৰপূৰ জিয়া জিয়া আমাৰ ভাষাৰ লিখাবোৰ কিয় বাৰু পঢ়ি চোৱা নাই পামেগাম বিষ্ণু ৰাভাৰ আনন্দ চন্দ্ৰ ৰজনীকান্ত আৰু অম্বিকাগিৰিৰ ভাষাৰ একে ফুলনিতে জানো ফুল ফুলা নাছিল মফিজ হাজৰিকাৰ আজান ফকীৰ আৰু লক্ষ্মীনাথৰ একে ধ্যান একেটি আশাৰ মোজাম্মিল অনিলো হ'ল একে শৰতৰে দুটি ফুল একেটি ভাষাৰ উপাধ্যায় ত্ৰিপাঠী আফাজ তমিজ আৰু কৰ্মকাৰ চাহ বাগিচাৰ অসমীক আঁকোৱালি পাতিছে মনৰ কথা ভাষা নৱ অসমীয়াৰ বহুতো বঙালী ভাই লুইতৰ পাৰ পাই হ'ল বান্ধ অসমীয়াৰ বুকু খনি উদঙাই ঢালি দিলে অসমে মৌজোল স্নেহ নিজৰাৰ নবোৱাৰীৰো দেখোঁ প্ৰাণৰ তৃষ্ণা হয় প্ৰতিগৃহ আপোন কৰাৰ বহু যুগ অসমতে থকা কিছু মানুহৰ দেখোঁ কিয় চাৱনি ঘৃণাৰ দূৰণিৰ পৰা আহি যুগ যুগ ধৰিও অসমীক মাতৃ নোবোলাৰ কথা শুনি কিনো ক'ব সুন্দৰ আত্মাই জ্যোতি আগৰৱালাৰ কবীন্দ্ৰ ৰবীন্দ্ৰ আৰু আচাৰ্য ৰায় অন্নদা শংকৰ আৰু সুনীতি কুমাৰ এওঁলোকে জানে দেখোঁ ঐতিহ্য মহান আমাৰ মাতৃভাষাৰ